ও বন্ধু বান্ধৱী আৰু ভাইসকল, এটা কথা কওঁ, যদি আপোনালোকৰ আমাৰ ভিডিঅ'বিলাক ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আমি ওলা ক্ৰেজি নহয় দিয়কচোন, কিন্তু যিমান পাৰোঁ আপোনালোকক খাবৰ কাৰণে চেষ্টা কৰিম। এই ভিডিঅ'বিলাক লৈ একো কণ্ট্ৰভাৰ্চি নকৰে যেন। আৰু এটা কথা, ছাবস্ক্ৰাইবো কৰি দিব না কি? ধন্যবাদ। ভিডিঅ' চাওক আৰু মজা লওক। ফুল ফুলিছে বসন্তৰ, তুমি জাননি বহাগৰ, প্ৰতিটো বহাগতে আয়ৈ কৰি যা। বিহু বিহু লাগিছে এই গাত, থিন চাক থিন চাক চাক থিন চাক থিন চাক। ঐ ভোলা কি হৈছে তোৰ? সেই বিহু বিহু লাগিছে এই গাত। পিছে বিহু কেনে চলছি তোৰ? এই পুৰা থিন চাক থিন চাক থিন চাক থিন চাক থিন চাক। সেনাহে চলছি নেকি থিন চাকা? পুৰা থিন চাকা। বৰ বইনের পুচক ফুৰ্তি কৰিছে আৰু বিহু বুলি কোনোবা গাৰ্লফ্ৰেণ্ড আছে নে তোৰ? না মোৰ আছে? কি কৰবি বাচা, বৰলা কাই। তে ইমান ফুৰ্তি কৰি থাকলে কি হ'ব? কাম নাই, থিন চাকা। বল গেলানে ওলাবা কৰিছ তাক বিহু বুলি একবাৰ বিচাৰি যা বল। বল বৰলা পাৰ্টি। কি হৈছে? মই কেনেকৈ জানিম? বলছো বল, তাৰ ওচৰত যা বল। নেউলিয়া কি হৈছে তোৰ? ফাটাত হ'লতো আনো চেৰ শুনাই। কি ভাবো, কালি কি ধুনীয়াকে ডুবাইত গেছলো, প্ৰতীক দাক লগ পাইছিলো। হা তই কেতিয়া ডুবাইত গেলি? এই সপানত গেছলো। তাৰে পিছত কি হ'ল? কি হব আৰু, টোপনিতে বিছনাৰ পৰা পড়লো। সেই কাৰণে তই ফাটাত হ'লতো আনো আছে তই। বিহুৰ বতৰ, চিল কৰ না ভাই। কেলা চিল করবি, মইহে জানো কেনে লাগছি। কি ডাঙৰ ডাঙৰ বিল্ডিং দেখছিলো তাতে, কিন্তু এটা আপিহে চাবা নাপলো। তাকেতো নে ভাই, আমাৰো এনে মিলি আহিছি, বিহু আহিল কিন্তু এটা গাৰ্লফ্ৰেণ্ড নাই। টাকা লগৰ মেকো লাগাই কেনতে গাৰ্লফ্ৰেণ্ডৰ লগত চেনি খাই আছে। চিন্তা নকৰবি ভাই, নেউলা জিন্দা আছেতো, তহঁতে যদি মোক লগ দিয়া না চব ঠিকে থাকে যাব। সঁচাই নেকি? নেউলা ক'বাত মিছা কয় নেকি? বল বৰলা পাৰ্টি, আমি আপিৰ সন্ধানত যাওঁ। বল চাওঁ আপি চাওঁ, ক'ত থাকিব পাৰে। এটা কাম নহ'ব আগত যাব আৰু। তাকেতো চুইটি বান্ধেন নি কেতিয়াবা ক'ত সোমালাক। দেখাই দেখি নেদেখো আয়ো। বল আগত দেখি যাব আৰু। ইয়াতে পাম নেকি, চাওঁ ৰচ অলপ। চাৱাত কি যায়, চাওঁ অলপ। কেলা বিহুৰ বতৰ, কি কৰিব লাগে, কি কৰি আছো? বাধ্য ভাই বাধ্য। সেই আটা আছি কম থগা দেখোন এইটো। এইটোক মায়াজালত পাকাব পাৰিলি কামত আহিলোয়ে। ৰ অলপমান গপচ লেবেল দি। আছি দে ভালকে। জান ৰবাচোন, কি হ'ল? ময়ে যাওঁ এই পোকেৰিয়া মোৰ বেঠু, ক'ত যা মই যাম। চোৱা আমাৰ গুটি, তন্দে যুজি থাক, মই যাওঁ। চুটি ড্ৰেছ পিন্ধি কি আমাৰ চাল দেখি লাগে ভাল, চুইটি গাল। তই চাই দো। বুকুত প্ৰেমৰ সাগৰ, মৰমৰে লহৰ, এলা পেচা ডেকা নহয় নালাগে দুখ পাগৰ, খাপা লিপি লপ। এই বৰ বইনের পুতেকহঁতৰ গান নাচাকে ইয়াৰ, এন্দক কুকুৰেও চে কৰব। ধনাত চাই দে অলপ, মোকো চান্স দে। हमें तुमसे प्यार कितना ये हम नहीं जानते। কি ফটো আমি কৰি আছা? জান তোমাৰ এনে কেনে লাগিছে সেইটো কোৱা। ফটোৱা লাগিছে? তুমি হল বুলি কেনেকে ক'ব পাৰিবা? আমি ইমান ধুনীয়াকে গান নাচছো, তুমি কেনেকে ক'লি হল নেকি? জান তুমি 1 মিনিট ৰবা, আমি অলপমান আলোচনা কৰি আহি আছো। কিহৰ আলোচনা? মোৰ সময় নাই, ঘৰত বিহু যিহেতু পিঠা লাৰু বনাবই আছে। কিনি আনিম লাৰু পিঠা বজাৰলৈ গৈ, মিছি ঘৰত কিয় লাগে বনাবলৈ। আইজা কলিজা। তুমি 1 মিনিট ৰখা। কি ক চলিয়াত, মই দিলটো পাক্কা কৰিলো নেকি? বইনের পুচাক, কি কগলে? মই লম তাইক। কেলা মই কি মৰি গৈছো নেকি? মই লম তাইক। তে তোৰ ইমান চাল আছে নেকি? মোৰে আছে, মোকে হেনচাম দেখি, মই লম তাইক। ফফলা সিং। যাতা কথা নকবি দেই, কিন্তু মাৰামাৰি হৈ যাব। কি যাতা কথা, তাইক মোক লাগবো। পাগলা, মই লম তাইক। কেলা তোৰ বেছি হৈছি মানে। কেলা মাৰামাৰি হৈ যাব মাত্ৰ। চলি যাতা কথা নকবি দে, তাইক মোক লাগবো। ফটোৱা কেইটা, মোৰ কাম আছে। ফচলুং দেখোন না, ক'ত গৈছিলে? ফচলুং, কেনে খবৰ? হেপী বিহু। দাদা হেপী বিহু। তো নাই মাত্ৰ কিয় যুঁজি আছিলে? নাই মানে আপি এটাৰ কাৰণে সেনেকুৱা হ'ল। সি কয় মই ভাল পাওঁ, সি কয় মই ভাল পাওঁ, সেনেকাই লাগি গ'ল দে এখন।
চোৱা দাদাত আজি কিমান ডাঙৰ এটা আমাৰ উৎসৱ মাঘ বিহু অসমৰ জাতীয় উৎসৱ সিদিনাই তোনায়ংকা আপিৰ কাৰণে যুঁজব নাংগে নহয় আজিৰ দিনটোততো কিবাকে ভালকে থাকা ভাই ভাই হয় আমি চবে সেনকা থাকিলে ভাল লাগে দেচোন হয়ো দে ফচলুং তই ঠিকে কথা কৈছে আমাৰ মানে আপিটোৰ ওপৰত লালচ আহি গৈছিল হয়ো আমি বিহুৰ দিনা এনে কৰিব নাংগিছিল বহুত বেয়া কৰিলোঁ আমি দে আমি চব ভাই ভাই আৰু আজি আমি অসম ৰাইজক চবকে মাঘ বিহুৰ বহুত 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 শুভেচ্ছা দিলোঁ আপোনালোক চব ভালে কুশলে থাকে যাতে সেইটোৱে কামনা কৰছো তে বিহু চবে ভালে ভালে কৰক চবে ভালে ভালে কৰক কিন্তু আমাৰ নেউলৰ দ্বাৰা সেইটো নকৰব মানে প্ৰিংটো প্ৰিং